আজি ৰাতিপুৱাই আহিলোঁ শিৱসাগৰ নাজিৰাৰ শ্ৰী শ্ৰী অগ্নিনাভ শিৱ মন্দিৰলৈ। আমি শাওণ মাহত আহিছিলোঁ, কিন্তু শাওণ মাহত বহুত ভিৰ আছিলে মানুহৰ, সেইটো কাৰণে আমি শৰাই দিব নোৱাৰিলোঁ। এইবাৰ মনতে ভাবি আহিছোঁ যে শৰাই এখন দিম বুলি। আৰু এইবাৰো মানুহৰ কিন্তু ভিৰ কম নহয় দেই, বহুত বেছি মানুহ। দেওবাৰ যিহেতু আজি, আৰু খোলা বাৰত অকণমান ভিৰটো কমে। মই এটা ফুল ভ্লগ অগ্নিনাভ শিৱ মন্দিৰৰ দিছোঁ, আপোনালোকে বহুতেই চাইছে। আৰু এইফালে বুমনকো লৈ আহিছোঁ, যিহেতু অকণমান ৰখিবৰ কাৰণে দেৰি হয়, সেইটো কাৰণে আমি মূল মন্দিৰ ভাগৰ ভিতৰত সোমাই সেৱা কৰিলোঁ আৰু শিখা বাইদেউক লগ পাবলৈ নহ'ল। মনতে ভাবি আহিছোঁ যে আকৌবাৰ আহিম আৰু শিখা বাইদেউক লগ ধৰিবলৈ চেষ্টা কৰিম। এয়া সেৱা কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ আৰু এইফালে ওলাই আহিলোঁ। বুমনৰ চাওকচোন নতুন ফ্ৰেণ্ড পাইছে দেই। আৰু এইফালে আমি আহি ধাবা এখনত সোমালোঁ, তাৰপিছতে ভাবিলোঁ যে নিৰামিষকৈ ভাত এসাঁজ খাই যাওঁ। আমাৰ বুমনৰ চাওকচোন উৎপাত। আৰু এইফালে ভাত এসাঁজ খালোঁ, খাই বৈ আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ।